কাৰ্বি আংলং আম আদমি পাৰ্টি জিলা কমিটিৰ পৰা বোকাজান LAC আৰু ডিফু LAC আৰু ৰংখাং আৰু আমৰি চাৰিটা সমষ্টি হৈ আজি আমি প্ৰেছ মিট পাতিছোঁ। কাৰণ কিয়নো আমি বহুত দিনে আবদ্ধ হৈ আছিলোঁ, যদিও অৰ্গেনাইজিং কামত আমি আছিলোঁ, তথাপি অফিচিয়েলি আজি তাৰিখতে আমাৰ প্ৰেছ মিটটো মুকলি কৰিব বিচাৰিছোঁ। সেয়ে আমাৰ চাৰিটা সমষ্টিত ইতিমধ্যে থিৰাং কৰিছোঁ। ধৰক আপোনাৰ বোকাজান 108 বিধানসভা সমষ্টি অন্তৰ্গত আৰু আমাৰ দ্বিতীয়তে ডিফু 110 যিটো বিধানসভা সমষ্টি, তাত আমি এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। ঠিক তেনে একেদৰে ৱেষ্ট কাৰ্বি আংলঙতো আমি তেনেকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। ৰংখাং 111 আৰু আমৰি 112, এই চাৰিটা সমষ্টিত আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। এইবাৰ আপোনালোকৰ যিসকল মই প্ৰথমে ক'ব বিচাৰিছোঁ, আমাৰ অতি শক্তিশালী পাৰ্টি আমাৰ যুৱনেত্ৰী ৰেণুকা টেৰাংপি বোকাজানৰ ৰেণুকা টিমুংপি আমাৰ বোকাজান 108 নং সমষ্টিৰ পৰা তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াব এইবাৰ, আৰু খুব সুন্দৰকৈ তেখেতে জোৰদাৰ লাগি আছে। দ্বিতীয়তে 2 নম্বৰতে ডিফু LAC যিটো 110 সমষ্টিৰ পৰা বীৰেশ ডিফুচা ডাঙৰীয়াই খেলিব। আমাৰ ডিফুৰ পৰা তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে ইতিমধ্যে। আৰু 3 নম্বৰতে আমাৰ ৰংখাং যিটো সমষ্টি আছে, ৰংখাং সমষ্টিটো আগত বৈঠালাংচু আছিল যদিও এতিয়া ৰংখাং হ'ল। 111 সমষ্টিৰ পৰা খেলিব আমাৰ তেনজিং কাঠা ডাঙৰীয়া। ঠিক একেদৰে আমৰিটো আমাৰ খেলিব আমাৰ অতি শক্তিশালী এজন আমাৰ নেতা, তেখেতে খুব ভাল কাম কৰি আছে। তেখেতৰ নামটো টিংবে, গতিকে তেখেতেও প্ৰাৰ্থিত্ব লাভ কৰিছে। গতিকে আমি 4টা সমষ্টিতে আমি প্ৰাৰ্থিত্ব এবাৰ প্ৰদান কৰিছোঁ। আমি 5টা সমষ্টি হয়, গতিকে এটাত আমি অকণমান সাংগঠনিক দিশত সুবিধা হোৱাৰ বাবে তথাপিও আমি 2 দিনৰ ভিতৰত কিবা কৰিব পাৰোঁ নেকি সেইটো আমি চাই আছোঁ। গতিকে আমি 4টা দিশত প্ৰবল শক্তিৰে আমি যুঁজ কৰিবৰ কাৰণে ইতিমধ্যে জোৰদাৰ কৰিছে। আমাৰ জিলা কমিটি, এছেম্বলি কমিটি, CC কমিটি, মণ্ডল কমিটি পৰ্যায়ৰ তললৈ যিবিলাক গ্ৰাছ ৰুটৰ কমিটি আছে তেওঁলোকে ইতিমধ্যে লাগিছে। আৰু আমি সক্ৰিয়ভাৱে 2022 পৰা আজি তাৰিখলৈকে আমি 2022তো আমি MSc পাৰ্টিচিপেট কৰিছিলোঁ, তাত আমাৰ ভাল ৰিজাল্ট। আৰু আমি আজি আশাবাদী 2026তো যে MLA আমাৰ পাৰ্টি খেলিব গৈ আছে আম আদমি পাৰ্টিৰ পৰা পাহাৰীয়া জিলাখনত, আমি নথৈ আনন্দিত হৈছোঁ। গতিকে আপোনালোকে মিডিয়া বন্ধুসকলেও আহিছে, আপোনালোকক ধন্যবাদ দিছোঁ। যাতে প্ৰচাৰৰ যিটো ব্যৱস্থা আপোনালোকে কৰিলে ভাল হয়। গতিকে আমাৰ এইখিনি আজি অফিচিয়েলি আপোনালোকৰ আমাৰ যিবিলাক প্ৰস্তুতি ৰণকৌশল বুলি কোৱা হয়, ৰণকৌশলবিলাক আমাৰ তেনেকৈ থাকে। এটা দলক কেনেকৈ আগবঢ়াই নিব পৰা যায় সেইটো গ্ৰাছৰুটৰ পৰা আৰম্ভ কৰা হৈছিল, আৰু এইটো আমাৰ গাইডলাইন আছে, গাইডলাইন মতে আমি কাম কৰি আছোঁ। যেনেকৈ AGP BJP কংগ্ৰেছৰ যেনেকৈ ৰণকৌশল থাকে, প্ৰত্যেকটো এটা ৰাজনৈতিক দলৰ ৰণকৌশল থাকে, আৰু সেই ৰণকৌশল মতে আমি আগবাঢ়ি গৈ আছোঁ। আৰু আমাৰ প্ৰতিটো এলেকাতে ষ্ট্ৰং হৈ আছে। আমাৰ বিশেষকৈ বোকাজানত আমি নাম ল'ব লগা হৈছে। 2022ত যিটো ৰাইজে কাৰ্বি আংলং ৰাইজে সঁহাৰি দিছিলে, সেই সঁহাৰিটো আজিও পাহৰি যোৱা নাই। আমাক আজি আঁকোৱালি লৈছে, যাৰ কাৰণে আমি 4টা টিকেট পাবলৈ আমি সক্ষম হৈছোঁ, 4টা প্ৰতিনিধি আমি দিবলৈ সক্ষম হৈছোঁ আজি তাৰিখত। গতিকে আমি ইয়াৰ আশাবাদী। আৰু ডিফু ৰাইজৰ কথাটো জানে, ডিফু ৰাইজে এটা নতুন বিকল্প বিচাৰি আছিলে ইমান দিন, তাৰে বিকল্প আমি নতুনকৈ আহিছোঁ। যদি ৰাইজৰ আস্থা আৰু বিশ্বাস আমাৰ প্ৰতি তেওঁলোকে থাকে, তেতিয়াহ'লে আমি নিশ্চয় ইয়াতো জিকি যাম বুলি আমি আশাবাদী। হয়, তেখেতসকলেও নহয়, ভাৰতীয় জনতা পাৰ্টীয়ে যিখিনি কাম কৰিছিলে তেখেতসকলে লক্ষণীয় হিচাপে কাম কৰিছে, নকৰা নহয়। কিন্তু আন্তঃগাঁথনিক যিটো আমাৰ গ্ৰাম্য অঞ্চলত যিখিনি আমাৰ জনগাঁথনিক যিখিনি উন্নতিকৰণৰ কাম হ'ব লাগিছিলে, আপোনালোকে গাঁৱত চাওক, ডিফু টাউনৰ 1-1.5 কিলো ভিতৰত যদি আপোনালোকে যায়, প্ৰকৃত চেহেৰা উন্নতি চেহেৰাটো আপোনালোকে দেখা পাব। গতিকে আজি 30-40 বছৰ পাছত কিবা এটা স্বাভাৱিকভাৱে উন্নতি হোৱাটোতো ডাঙৰ কথা নহয়। কংগ্ৰেছ থাকিলেও সেইখিনি কাম কৰিছিলে, BJPও সেইখিনি কাম কৰিছিল, কিন্তু তাৰ ভিতৰতে ৰাস্তা 2-এটা উন্নতি কাম কৰিছে তেওঁলোকে, সেইটোতো আমি স্বীকাৰ না বুলি ক'ব নোৱাৰোঁ। কিন্তু সেইখিনি আমাৰ যথেষ্ট নহয়। উন্নতি কৰিব লগা বহুত, শিক্ষা দিশত আমি উন্নতি কৰিব লাগিব, স্বাস্থ্য দিশত আমি উন্নতি কৰিব লাগিব, মানৱ জাতিক সম্পদ কেনেকৈ কৰিব লাগিব, সেইখিনি আমাৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰা উচিত। গতিকে আপৰ লগত তুলনা নহয় কিছুমান বস্তু। গতিকে যিখিনি যোন দলে কৰি আছে, আমাৰ তাত প্ৰতিবাদ নাই কৰিবলৈ কাৰণে। যোন দলে জিকে কাৰ্বি আংলঙৰ 4টা-5টা সমষ্টিৰ কাৰণে কাম কৰিব লাগে, সেইটোৱে আমি দাবী কৰিছোঁ। আমিও যদি অন্ততঃ আহিও আপে যদি ইয়াত এদিন হ'লেও যদি ৰাজ কৰে বা জিকি যায়, তেতিয়াহ'লে আমি ৰাইজৰ কাৰণে কাম কৰিম, জাতি আৰু মাটিৰ কাৰণে আমি কাম কৰিম। আমাৰ উদ্দেশ্য লক্ষ্যটো সেইটোৱেই। আমি প্ৰাধান্যতা দিছোঁ আমাৰ শিক্ষাৰ ওপৰত, স্বাস্থ্যৰ ওপৰত, বিজুলীৰ ওপৰত, পানীৰ ওপৰত। আজি চাওক, বৰ্তমান চৰকাৰখন 10 বছৰ গৰকিলে, 10 বছৰ
তেওঁলোকে পাৰ হৈ যোৱাৰ পিছত ডিপু টাউনৰ মানুহে পানী হাহাকাৰ। আজি আমি এখন চৰকাৰ যেতিয়া গঠন কৰাৰ পাছত পানী আমি খাব, পানী কিনি খাব লগা অতি লাজৰ বিষয়। পানী কিনি খোৱা এখন চৰকাৰৰ পাছত পানী কিনি খোৱাটো ডাঙৰ কথা। পানী আমি তাহানিৰ যুগতে আমি ফ্ৰী পাইছিলোঁ, যেতিয়া আমাৰ অতি আদৰৰ চামচিঙাঞ্চি দেৱ আছিল, তেওঁ মৃত, তেখেতৰ দিনতে আমি কিছুমান পানীৰ সাহায্য এটা পাইছিলোঁ। কিন্তু আজি পানী নামত এইখন চৰকাৰ আমি একো পোৱা নাই। তথাপিও আমি কিছুমান পদক্ষেপ ল'ম, যদি আমাৰ পাৰ্টিটো যদি আমি অন্ততঃ যদি এছেম্বলিলৈকে অন্ততঃ বিধানসভালৈকে যদি আমি এই 2026 যদি আমি অন্ততঃ আমি 20 জন মানুহ যদি আমি কেণ্ডিডেট লৈ যাব পাৰোঁ জিকাই, তেতিয়া আমাৰ উদ্দেশ্য আৰু লক্ষ্যখিনি আমি তাত ফাদিল কৰিম আৰু ৰাইজৰ কাৰণে আমি কাম কৰিম। সেইখিনিয়ে আমাৰ উদ্দেশ্য লক্ষ্য। Press media cikle tumhan padang pagi dulu lepen bilan bukajan konstituensi pen 108 LC pen kerja penjebang di mendeng kati mau pen lo kasi nile kici pahaji pan sibor iji commission development ke wajib pan mau pi mane kado we kacing kuri pan boy iji se ningke parpig lo Lansi bilang saya ingin cepat kalau long klik jadi cepat itu. Kandidat mentan di mana? Kandidat men ke bukajan di Nibilo di Pukialang di di pusat Rongkhang ke mana? Bimol be. Rongkhang itu. Amri Bemol be Rongkhang ke. Tenjing Kathar. Labang klik ini tu cepat itu lagi pusat. Labang ini tu matai ke lah. Labang ini tumnom ko ke makai hilang lagi mau di mana nilining hang hilang lah mana BJP ta mana lang olo lang dor lo oh lem heno ko pe hai kita along pen ke lele ke chok che do lang mati la si an su se ke che ke lele ke chok che long tane di tum pa mana pa success ji phane di tum bori po bosi nili kar ja pe lo